22 লাখ টকাৰ গাড়ী আপুনি 3.5 লাখ টকা দিয়ে 3.5 লাখ টকা দিয়ে 50,000 টকা দিলে আপুনি এখন উলাই লৈ যাব পাৰে কুইট আৰু আমাৰ গাড়ীবিলাকৰ ওৱাৰেণ্টি পাব 50,000 টকা লৈ আহক এখন আপুনি ওয়াগনাৰ মা মটৰছৰ উলাই লৈ যাব পাৰে ফাৰ্ষ্ট আছে স্কৰপিও আপোনাৰ S10 নতুনে গাড়ী বহুত ভালে হৈছে ব্ল্যাক কালাৰত আছে টপ মডেলটো হয় এখন মোটামুটি 5 লাখ মান দিলে আহি যাব ক্ৰেটা ডিজেল আৰ্টিকা ৰেড কালাৰ VXI দেখিবলৈ পাইছে মই আহিছো নগদ থকা মা মটৰছ দেখুৱাই দিয়ক মা মটৰছত আহিছো ইয়াত হল সেকেন্ড হ্যান্ড গাড়ী ডিলাৰ ইয়াত আগতো ভিডিঅ' বনাইছো ভাল গাড়ী ইয়াৰ পৰা বহুতে ক্ৰয় কৰি লৈ গৈছে গতিকে মা মটৰছ নগাঁৱত আহিবলৈ হলে আপুনি ক'ত আহিব লাগিব একদম বৰঘাট আপুনি নগাঁৱত আহিলে বৰঘাটত আহিলে বৰঘাটৰ একদম কাষতে আছে লগতে আছে চকদে অনুৰাগ ধাবাৰ কাষতে আহিলে আপুনি মা মটৰছ পাই যাব আৰু ইয়াৰ প্ৰপাৰ এড্ৰেছটো আমাৰ দাদাক খুদিম ফাৰুকদাক খুদিম আৰু জনাই যাম ইয়াৰ সুবিধা কি আছে ফাইনান্স হ'ব না নাই এক্সচেঞ্জ হ'ব না নাই সকলোবোৰ সুবিধা আছে নে নাই আৰু ইয়াত আহিলে আপুনি কেনে ধৰণৰ সুবিধা লাভ কৰিব ইঞ্জিনৰ কিবা ওয়াৰেণ্টি গ্যাৰাণ্টি দিয়া হয় না নাই সকলোবোৰ তথ্য সকলোবোৰ সুবিধা কথা জনাই যাম গতিকে ভিডিঅ'ত থাকিব স্ক্ৰিনত নাম্বাৰ দিয়া আছে গাড়ী পছন্দ হোৱাৰ লগে লগে আপুনি কল কৰক আৰু গাড়ী এখন ইয়াৰ পৰা বুক কৰিব পাৰে গাড়ী এখন চলাই ইয়াৰ পৰা উলাই লৈ যাব পাৰে ঘৰলৈ গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো তো আমাৰ লগত আছে ফাৰুকদা নমস্কাৰ ফাৰুকদা ভালে আছে আছে প্ৰথমতে মা মটৰছ নগাঁও ইয়াৰ প্ৰপাৰ এড্ৰেছটো আমাৰ ভিউৱাৰ্ছক জনাই দিব আমাৰ আছে বৰঘাট বাইপাছ হয় নিয়াৰ অনুৰাগ ধাবাটো লগত চাকগেটো আছে বৰঘাট বাইপাছতে আছে ধাবাটো মা মটৰছ গুৱাহাটী ফালৰ পৰা আহিলে লেফ্ট সাইডত পৰিব ফালৰ পৰা আহিলে আপোনাৰ যোৰহাট পৰা আহিলে ৰাইট সাইডে পৰিব ইয়াত মা মটৰছ নগাঁৱৰ ইয়াৰ সুবিধা কি আছে জনাই দিব আমাৰ ফাইনান্সৰ আমাৰ সব গোটেইখিনি সুবিধা পাব আমাৰ এক্সচেঞ্জ হ'ব ফাইনান্স হ'ব আৰু আমাৰ গোটেইখিনি সুবিধাই পাব আৰু আমাৰ গাড়ীবিলাকৰ ওৱাৰেণ্টি পাব হয় আৰু আমাৰ ভিডিঅ'ৰ ফালৰ পৰা আহিলে কিবা স্পেচিয়েল কিবা আপোনাৰ ভিডিঅ'ৰ পৰা আহিলে স্পেচিয়েলি অফাৰ থাকিব হয় খালি কলে হৈছে আপোনাৰ চেনেল চাই আহিছো বুলি ভিডিঅ' দেখাই দিলে হ'ল আৰু দেখাই দিলে হৈছে গতিকে বেছি দেৰি নকৰো আজি গাড়ী দেখুৱাই যাও একদম কম প্ৰাইজৰ গাড়ী কিমান আছে আমাৰ বৰ্তমান 250 পৰা আছে গাড়ী 2.5 লাখ টকাৰ পৰা একদম হায়াৰলৈকে গাড়ী আছে দেখিবলৈ পাইছে ষ্টক বহুত আছে গতিকে এটা গাড়ী দেখুৱাই যাম আৰু স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপুনি ফোন কৰক ফোন কৰি আপুনি গাড়ী এখন বুক কৰিব পাৰে হয় না গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়িব তো আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখাব প্ৰথম আছে স্কৰপিও ফাৰ্ষ্ট আছে স্কৰপিও আপোনাৰ S10 2015 হয় 2015 গাড়ী S10 হয় আপোনাৰ গাড়ীটো প্ৰাইস ৰাখিছো আপোনাৰ 850 চলিছে মাত্ৰ 82,000 চলিছে 850 আস্কিং আছে নেগোশিয়েবল হ'ব ফাইনান্সত কিমান দিব লাগিব এখন ফাইনান্সত 2 লাখ দিলে ওলাই যাব স্কৰপিও S10 আপুনি 2 লাখ টকা দিলে ওলাব 2 লাখ দিলে আপুনি ওলাই লৈ যাব পাৰে মা মটৰছৰ পৰা নেক্সট আছে টাটা হেৰিয়াৰ এখন নতুনে গাড়ী বহুত ভালে হৈছে ব্ল্যাক কালাৰত আছে টপ মডেলটো হয় 2021 হয় 2021 55,000 ৰানিং হৈছে 55,000 ৰানিং হৈছে কিমানৰ 21 হয় একদম নতুন হৈ আছে কি আছে এটো দাম দৰ ৰাখিছো আপোনাৰ 1350 ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত 4 লাখ মান দিলে ওলাই যাব 4 লাখ টকাত আপুনি টাটা হেৰিয়াৰ ওলাই লৈ যাব পাৰে মা মটৰছৰ পৰা আহিব পাৰে নেক্সট আছে ডিজায়াৰ ZXi টপ মডেলটো হয় পেট্ৰলত আছে গাড়ী বহুত ভাল কন্ডিশন হৈ আছে এটো 2018 হয় এটো প্ৰাইস ৰাখিছো 5.5 লাখ টকা 2018 গাড়ী ডিজায়াৰ 5.5 লাখ টকা নেগোশিয়েবল হ'ব ফাইনান্সত কিমান দিব লাগিব এখন 1.5 লাখ দিলে ওলাই যাব 1.5 লাখ টকা দিলে ওলাব 1.5 লাখ টকাত আপুনি ডিজায়াৰ ওলাই লৈ যাব পাৰে মা মটৰছৰ পৰা নেক্সট আছে XCV 500 2019 হয় গাড়ী বহুত ভাল কন্ডিশনত হৈছে অৰিজিনালি চলিছে 48,000 চলিছে আৰু আপুনি গাড়ী কোনখন চাব পাৰে একদম অৰিজিনাল কালাৰ আছে একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল কালাৰ আছে একদম অৰিজিনাল প্ৰাইসটো ৰাখিছো আপোনাৰ 780 আস্কিং আছে নেগোশিয়েবল আহিব হয় গাড়ী লয় যদি আপুনি অন টেবল আহি বহক গাড়ী প্ৰাইজো কমিব গাড়ী আপুনি চলাই চাব পাৰিব কেনেকুৱা গাড়ী দিয়া হয় এখন ফাইনান্সত কিমান দিব লাগিব এখন ফাইনান্সত 2 লাখ মান দিলে 2 লাখ টকা দিলে ওলাব ন 2 লাখ টকা লৈ আহিলে আপুনি এখন ফাইনান্স কৰি ল'ব পাৰে নেক্সট আছে ফৰ্ড এনোভা এখন 2016 হয় অটোমেটিকত আছে
অটোমেটিক 2.2 হয় হয় ইয়াৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 1550 হয় মানে 15.5 লাখ 15.5 লাখ টকাত আহি যাব ইয়াতো কিবা নেগোশিয়েবল হ'ব হয় আহিলে নেগোশিয়েবল হ'ব গাড়ী জানেই গাড়ী কিমান দাম নিউত কিমান দাম নতুনত কিমান দাম বৰ্তমান নতুনতটো বৰ্তমান এটো 50 আপ আহে 50 আপ আহে গতিকে আপুনি 1550 আপুনি এখন লৈ যাব পাৰে ফাইনান্সত কিমান দিব লাগিব তোমাক ফাইনান্সত এখন মোটামুটি 5 লাখ মান দিলে আহি যাব 5 লাখ টকা মোটামুটি 5 লাখ টকা যদি আপুনি লৈ আহে আপুনি এখন গাড়ী মা মটৰছ উলাই লৈ যাব পাৰে নেক্সট কোনখন দেখাব নেক্সট আছে এল্টো K10 হয় এল্টো K10 VXI 2016 ৰ হয় হোয়াইট কালার আছে হয় একদম অৰিজিনাল পেইন্ট আছে গাড়ী 2000 কিমানৰ কৈছে 2016 ৰ হয় 2016 চনৰ গাড়ী একদম অৰিজিনাল পেইন্ট সিট কভাৰ সব নতুন লগা আছে আপোনাৰ এটো প্ৰাইচটো ৰাখিছো 320 হয় 3,20,000 টকা আস্কিং আছে আৰু আহিলে নেগোশিয়েবল হৈ যাব অন টেবুলত নেগোশিয়েবল হ'ব গাড়ী কন্ডিশন চাব পাৰে আৰু ফাইনান্স হ'ব এখনত ফাইনান্স হৈ যাব দিবলৈ ফাইনান্সত 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা দিলে আপুনি অল্টো লৈ যাব পাৰে বহুতৰ কিন্তু লাগে এখন গাড়ী বহুতে বিচাৰে গতিকে ভাল কন্ডিশনৰ গাড়ী খুব কম পোৱা যায় আৰু কম দামত যেহেতু কিমান দিবলৈ 1 লাখ টকা দিলে ওলাব 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে আপুনি অল্টো লৈ যাব পাৰে ওলাই হোয়াইট কালাৰত আছে একদম অৰিজিনাল পেইন্টত নেক্সট আছে টিগৰ এটো নতুন গাড়ী 2021 ৰ হয় টপ মডেলটো হয় আপোনাৰ এটো প্ৰাইচটো ৰাখিছো 450 এখনৰ আস্কিং ৰখা হৈছে আৰু নেগোশিয়েবল হ'ব না নাই নেগোশিয়েবল হৈ যাব গতিকে অন টেবুল কিবা চিন্তা নাই যি দাম কৈ আছে আৰু ইয়াতো কিবা নেগোশিয়েবল দৰা কৈ দিব অন টেবুল বহিব লাগিব ফাইনান্স কিমান দিব লাগিব 1 লাখ দিলে ওলাই যাব 1 লাখ টকা দিলে ওলাব ন হয় ওকে নেক্সট আছে ক্ৰেটা পেট্ৰলত টপ মডেলটো SX টপ মডেল হয় এটো 2017 ৰ হয় এটো প্ৰাইচটো ৰাখিছো 750 হয় 17 ৰ গাড়ী 17 ৰ গাড়ী কিমান চলিছে এখন চলিছে 54 মান চলিছে 54,000 মান চলিছে আৰু গাড়ী কন্ডিশন চাব পাৰে একদম অৰিজিনাল পেইন্টত আছে গাড়ী কোনো টাচ ৰিপেইন এক্সিডেন্টাল গাড়ী একো নাই টপ মডেলটো হয় টপ মডেল আৰু যেহেতু আপুনি ওয়াৰেন্টি দিয়া হয় ইয়াত ইঞ্জিন ওয়াৰেন্টি থাকিব কিমান দিনৰ থাকে 3 মাহ ইঞ্জিন ওয়াৰেন্টি পাব 3 মাহৰ ইঞ্জিন ওয়াৰেন্টি হৈতে আপুনি লৈ যাব পাৰে এটা কিমান কৈছে আস্তে আকবাৰ 750 নেগোশিয়েবল হ'ব পেট্ৰলত আছে এখন ফাইনান্সত 1.5 লাখ দিলে ওলাই যাব 1.5 লাখ টকা দিলে ওলাব ক্ৰেটা নেক্সট আছে গ্ৰেন আই 10 2014 ৰ হয় 30 আহি যাব 330 কিমান চলিছে এখন 42 মান চলিছে 330 আস্কিং আছে আৰু নেগোশিয়েবল হ'ব কিমান দিবলৈ ফাইনান্সত 1 লাখ দিলে ওলাই যাব 1 লাখ টকা দিলে এখন ওলাই লৈ যাব পাৰে ভাল গাড়ী অৰিজিনাল পেইন্টত আছে কোনো ধৰণৰ ৰিপেইন্ট হোৱা নাই গাড়ী তেলকে নেক্সট আছে ক্ৰেটা ডিজেল এটো 2020 হয় প্ৰাইচটো ৰাখিছো 885 2020 ৰ 885 আস্কিং আছে নেগোশিয়েবল হ'ব ফাইনান্সত কিমান দিব লাগিব এখন ফাইনান্সত 2 লাখ মান দিলে ওলাই যাব 2 লাখ টকা দিলে ওলাব 2 লাখ টকা দিলে আপুনি আৰ্টিকা ওলাই লৈ যাব পাৰে নেক্সট আছে কুইড 2016 ৰ মডেল হয় এটো একদম পুৰা পানী ভাও লগাই দিছো 2 লাখ টকা দিলে আহি যাব 2 লাখ টকা দিব এখন 2 লাখ টকা দি দিম গাড়ী কন্ডিশন চাব পাৰে গাড়ী কন্ডিশন ধুনিয়া হয় কোনো ধৰণৰ টাচ ৰিপেইন হোৱা নাই এক্সিডেন্টাল গাড়ী নহয় 2 লাখ টকা দি আছে 2 লাখ টকাত ভাল কন্ডিশনৰ গাড়ী এখন ফাইনান্স হ'ব নেকি ফাইনান্স হৈ যাব কিমান দিও ফাইনান্স 50,000 দিলে ওলাই 50,000 টকা দিলে আপুনি এখন ওলাই লৈ যাব পাৰে কুইট 50,000 দি পেলাই ফাইনান্স কৰি আপুনি ওলাই লৈ যাব পাৰে আৰু ক্যাশ পেমেন্ট কৰিলে 2 লাখ টকা দিব ক্যাশ আপুনি ক্যাশত যদি লয় আপুনি লাভত থাকিব হয় নেক্সট আছে বলেৰো এটো এনটো দিয়া ইঞ্জিনৰ হয় 2014 হয় এটো গাড়ী বহুত ভাল এটা নতুন জিবিলাক আছে নহয় এটো বহুত হেভি গাড়ী হয় এটো বলেৰো SLX হয় আপোনাৰ এটো প্ৰাইচটো ৰাখিছো 480 কিমান চলিছে এখন চলিছে মোটামুটি 80,000 মান চলিছে ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা ফাইনান্সত আপুনি 1.5 লাখ টকাত আপুনি বলেৰো ওলাই লৈ যাব পাৰে অৰিজিনাল পেইন্টৰ গাড়ী জেনুইন গাড়ী নেক্সট আছে টয়োটা করোলা এটো বহুত হেভি গাড়ী হয় জানে মানুহে এটো নতুনটো প্ৰাইসটো প্ৰায় 22 মান আহি যায় 22 লাখ মান আহি যায় 22 লাখ নতুনত এটা ইয়াত কিমান ৰাখিছে ইয়াত 350 দিলে দি দিম কি কয় হয়
অনলি 350 3.5 লাখ টকা দিলে দিব 3.5 লাখ আৰু নতুনত কিমান এখনৰ প্ৰাইস নতুনত 22 মান আহে 22 লাখ টকাৰ গাড়ী আপুনি 3.5 লাখ টকা দিয়ে 3.5 লাখ টকা দিয়ে ফাইনান্স হ'ব এখনত ফাইনান্স হৈ যায় 1 বছৰ মানৰ কাৰণে হৈ যাব বছৰ কিমান দিব লাগে ফাইনান্স 1 লাখ টকা দিলে হৈ যাব 1 লাখ টকা দিলে আপুনি এখন ফাইনান্স কৰি উলাই লৈ যাব পাৰে গাড়ীৰ লুক চাব পাৰে একদম ধুনিয়া নেক্সট আছে সুইফট 2018 হয় 52000 চলিছে অনলি 52000 চলিছে গাড়ী বহুত ভাল কন্ডিশনত আছে ভাল কন্ডিশন একদম ঠিকই আছে অৰিজিনাল পেটৰ গাড়ী ন অৰিজিনাল পেন কোন এক্সিডেন্টাল গাড়ী হয় না এক্সিডেন্টাল নহয় আমাৰ যিমান গাড়ী আছে এক্সিডেন্টাল আমাৰ গাড়ীয়ে নাই জেনুইন গাড়ী সব আৰু মানে কিছুমান মানে অলপ চলপ ৰিপেইন কৰা হয় অলপ চলপ থাকিলে কৈ দিয়া হয় গতিকে এখনত ৰিপেইন নাই একদম অৰিজিনাল পেন্টৰ গাড়ী কন্ডিশন যেনেকা ভিডিঅ দেখা পাইছে ৰিয়েলত তেনেকুৱাই হয় কিমান প্ৰাইস হৈছে 530 আস্কিং আছে নেগোশিয়েবল হ'ব ফাইনান্সত কিমান দিব লাগে এখন 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা 1.5 লাখ টকাত আপুনি এখন গাড়ী উলাই লৈ যাব পাৰে নেক্সট আছে সুইফট ডিজায়াৰ হয় গ্ৰীন কালাৰত আছে 2015 হয় হয় জুহাট ৰেজিষ্ট্ৰেচন হয় গাড়ী একদম ভাল কন্ডিশনত আছে এটো 3.5 আহি যাব 3.5 লাখ টকা 3.5 লাখত আহি যাব 3.5 লাখ টকা দিলে আপুনি এখন দি দিব পাৰিব ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত 1 লাখ মান দিলে আহি যাব 1 লাখ টকা 1 লাখ টকা দিলে আপুনি এখনো ফাইনান্স কৰি উলাই ল'ব পাৰে নেক্সট এখন নেক্সট আছে ব্ৰেজা ZX টপ মডেলটো হয় পেট্ৰলত আছে 2021 হয় 21 ৰ গাড়ী হয় কিমান অৰিজিনাল পেইণ্টত আছে বাম্পাৰ টু বাম্পাৰ চলিছে আপোনাৰ 36 মান চলিছে কিমান দিব লাগিব প্ৰাইসটো আহিব 8.5 লাখ টকা হয় 8.5 লাখ টকা এটো আস্কিং ৰখা হৈছে আৰু নেগোশিয়েবল কৰি দিব আহিলে হয় না নাই হয় ফাইনান্সত কিমান দিব লাগিব এখন ফাইনান্সত 1.5 লাখ 2 লাখ মান দিলে আহি 1.5 লাখ 2 লাখ হয় 1.5 লাখ 2 লাখ টকা দিলে আপুনি ফাইনান্স কৰি এখন গাড়ী উলাই লৈ যাব পাৰে খুবেই ভাল কন্ডিশনৰ গাড়ী ক'ব লাগিব অৰিজিনাল পেইণ্টত আছে কোনো ধৰণৰ এক্সিডেন্টাল আপুনি গাড়ী ইয়াত নাপায় মিটাৰ টেম্পাৰিংটো নহয় যেটো মই আগতো ভিডিও বনাইছো ভাল ৰেসপন্স পোৱা গৈছে ভাল গাড়ী পোৱা যায় এখন ডিলাৰত এখন নেক্সট আছে এলেন্ট্ৰা হয় Honda এলেন্ট্ৰা হয় এখন 2012 হয় 2012 চনৰ হয় এখনৰ প্ৰাইস ব্ল্যাক কালাৰ ফুললি মডিফাই কৰা আছে গাড়ীখন ব্ল্যাক কালাৰ আছে আপোনাৰ এখন প্ৰাইস আছে 650 হয় একদম মডিফাইড গাড়ী যদি আপুনি মডিফিকেশন ভাল পায় গাড়ী আপুনি 1 টকা মডিফিকেশন কৰাব না লাগে আপুনি এখন ফুললি মডিফাইড গাড়ী পায় হয় কিমান আস্কিং কৈছে এটো 650 আৰু এখন হেৰি হ'ব না ফাইনান্স হ'ব না নাই ফাইনান্স হৈ যাব গতিকে আপুনি মডিফাইড গাড়ী আপুনি ফাইনান্সতো পাৰিব না কিমান দিব লাগিব ফাইনান্সত 2 লাখ মান টকা দিলে ওলাই যাব 2 লাখ টকা 2 লাখ টকা দিলে এখন গাড়ী আপুনি উলাই লৈ যাব পাৰে বাকিখিনি ফাইনান্স কৰি নেক্সট কোনখন দেখাব নেক্সট আছে আৰ্টিকা ৰেড কালাৰ VXI হয় গাড়ী কন্ডিশন ভাল হৈ আছে ধুনিয়া একদম পুৰা গাড়ীটো হল 2020 হয় 2020 ৰ গাড়ী হয় এখনৰ প্ৰাইসটো ৰাখিছো আপোনাৰ 850 এখনৰ প্ৰাইস ৰখা হৈছে ৰেড কালাৰত হয় আৰু এখন ফাইনান্স হ'ব না নাই কিমান ফাইনান্স হৈ যাব 1.5 লাখ টকা দিলে ওলাই যাব কিমান চলিছে এখন বহুতে হুদে এখন চলিছে 48000 চলিছে হয় ফাইনান্সত কিমান দিব লাগিব ফাইনান্সত 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা 1.5 লাখ টকাত আপুনি আৰ্টিকা উলাই লৈ যাব পাৰে ফাইনান্স কৰি মা মটৰছৰ পৰা নেক্সট কোনখন দেখাব নেক্সট আছে আপোনাৰ এল্টো K10 হয় অটোমেটিকত আছে এখন 2017 ৰ গাড়ী হয় এটো প্ৰাইসটো ৰাখিছো আপুনি 265 দিলে দি দিম 265 দিলে দি দিম 2,60,000 টকা দিলে আপুনি এখন গাড়ী লৈ যাব পাৰে আৰু এখন চলিছে কিমান এখন চলিছে মোটামুটি 62000 চলিছে 62000 ন 62000 চলিছে আৰু এখন ফাইনান্সত কিমান দিব লাগিব দাদা 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা দিলে 1 লাখ টকা দিলে আপুনি অল্টো K10 উলাই লৈ যাব পাৰে নেক্সট আছে i20 হয় i20 আছে 2017 ৰ হয় 17 ৰ হয় গাড়ী বহুত ভাল কন্ডিশনত আছে অলপ জায়গা কম আছে ইয়াত যেহেতু গাড়ী বহুত ৰখাই থোৱা আছে গতিকে এখন চাও পাৰে এটো প্ৰাইসটো ৰাখিছো আপোনাৰ 480 এখনৰ আস্কিং ৰখা হৈছে আৰু নেগোশিয়েবল এটা কৈ দিব আৰু ফাইনান্সত আহি যাব ফাইনান্সত মোটামুটি 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা দিলে এখন নেক্সট আছে ওয়েগনাৰ হয় 2014 ৰ হয় 14 ৰ গাড়ী 2014 ৰ হয় বহুত ভাল কন্ডিশন আছে গাড়ী হয় এটো প্ৰাইসটো ৰাখিছো আপোনাৰ 265 ওয়েগনাৰ আপোনাৰ কিমানৰ কৈছে 14 ৰ ওয়েগনাৰ 265 আস্কিং
নেগোশিয়েবল হ'ব নেগোশিয়েবল হৈ যাব ফাইনান্সত কিমান দিব এইখন ফাইনান্সৰ 50000 দিলে ওলাই দিম 50000 টকা 50000 টকা দিলে 50000 টকা লৈ আহক এইখন আপুনি ওয়াগনাৰ মা মটৰছৰ ওলাই লৈ যাব পাৰে যদি আপুনি ফাইনান্স কৰিম বুলি ভাবিছে মাত্ৰ 50000 টকা 50000 হয় ক্ৰেটা 2020 হয় হয় টপ মডেলটো হয় পেনাৰোমিক সানৰুফ আছে এলএল সেলএল সব আছে আপোনাৰ ফুললি টপটো হয় মানে খুলি পেলাই দেখাই দিও ভিতৰটো হয় পুৰা ফুল টপ হয় এটো প্ৰাইসটো আহিছে 1350 এখনৰ প্ৰাইস ৰখা হৈছে আৰু নেগোশিয়েবল কৰা হ'ব এখন ফাইনান্স হ'ব কিমান দিব লাগিব ফাইনান্সত মোটামুটি 3 লাখ মান দিলে ওলাই যাব 3 লাখ টকা দিলে ওলাব ন ওলাই যাব নেক্সট এখন দেখাব নেক্সট আছে এক্সেন হয় এটোটো গাড়ীটো মানে কবই নালাগে নতুন শোৰুমৰ নিচিনা হৈছে গাড়ীখন মানে যিজন কাস্টমাৰ পৰা আমি গাড়ীটো লৈছিলো এটা আজিলৈকে এটা টাচটো কৰিব লগা মানে একো কৰিব না আমি কিনি আনিছো গাড়ীখন শোৰুমত ভৰাই দিছো একদম ভাল কন্ডিশন হৈ আছে জিলিকেট হোৱা গাড়ীটো নতুন পেইন্ট হৈ আছে একদম অৰিজিনাল একদম পুৰা ধুনীয়া হৈছে গাড়ী হয় এখনৰ প্ৰাইসটো ৰাখিছো 550 2020 হয় 2020 ৰ গাড়ী বুলি নকব কিন্তু নকব 2024 ৰ গাড়ী হৈ আছে 2020 ৰ গাড়ী এখন আস্কিং কিমান কৈছে এখন আস্কিং আহিব 550 আস্কিং আৰু ফাইনান্স কৰিবলৈ হলে 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা দিলে আপুনি এখন ওলাই লৈ যাব পাৰে নগাঁৱৰ হয় নেক্সট আছে ডাষ্টাৰখনো 2020 হয় অৰিজিনালি চলিছে 39000 টপ মডেলটো হয় RXZ হয় আপোনাৰ এটো প্ৰাইসটো আহিব 610 পেট্ৰলত আছে নেগোশিয়েবল হ'ব পেট্ৰলত আছে 610 আহিব ফাইনান্সত কিমান দিব লাগিব 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা দিলে আপুনি এইখন ডাষ্টাৰ ওলাই যাব পাৰে হোৱাইট কালাৰত আছে ৰিপেইন্ট হোৱা নাই অৰিজিনাল পেইন্ট নেক্সট এইখন নেক্সট আছে আপোনাৰ ওয়েগনাৰ নিউ মডেলটো হয় এটো VXI নিউ মডেলটো হয় ভিতৰত আপোনাৰ পুৰা LCD লগা আছে ধুনীয়া কন্ডিশনৰ আছে গাড়ী অৰিজিনাল পেইন্টত আছে আপোনাৰ এটো প্ৰাইসটো আহিব 480 নিউ মডেল ওয়েগনাৰ ভিতৰৰ কন্ডিশন যেনেকুৱা বাহিৰৰ কন্ডিশন যেনেকুৱা একদম জিলিকেট হোৱা গাড়ী হয় কিমান কৈছে আস্কিং এটো 480 দিলে আহি যাব 480 আৰু নেগোশিয়েবল হ'ব ফাইনান্সত কিমান দিব লাগিব 1.5 লাখ টকা দিলে আহি যাব 1.5 লাখ টকা দিলে আপুনি নিউ মডেলৰ ওয়েগনাৰ ওলাই লৈ যাব পাৰে ফাইনান্স কৰি নেক্সট আছে টাটা পাঞ্চ এটা একদম নতুন গাড়ী 1 বছৰ হৈছে হয় টপ মডেলৰ গাড়ী হয় 1 বছৰ হৈছে চলিছে মাত্ৰ 19000 কিলোমিটাৰ অনলি 19000 চলিছে এটো মানে নতুন লা একে কথা হয় 19000 চলিছে 2024 ৰ গাড়ী নেকি 24 ৰ গাড়ী হয় একদম নতুন হৈ আছে ভিতৰৰ কন্ডিশন দেখাই দিও একদম নতুন গাড়ী হয় এখন কিমান ৰাখিছে এখনৰ প্ৰাইসটো ৰাখিছো 735 নতুনত কিমান হয় এখন নতুনত 12 ৰ ওপৰত পৰি যায় 12 লাখ ওপৰত পৰি যায় একদম টপ মডেলটো হয় টপ মডেল হয় মানে 12 পৰি যায় কিন্তু 1 বছৰ হোৱা নাই আধা দামত দিয়া হৈ আছে হয় এখন ফাইনান্স কিমান কৈছে এখনো 1.5 লাখ টকা দিলে ওলাই 1.5 লাখ টকা দিলে ন 1.5 লাখ টকা দিলে এখনো ফাইনান্স হৈ যাব আৰু আছে গাড়ী আৰু আছে আমাৰ বৰ্তমান গাড়ী বিলাক বাহিৰত আছে অলপ হয় আৰু পাৰ্কিংতো আছে হয় বাকি আহিব আহিলে পেলা কন্টাক্ট কৰিলে পাই যাব জি গাড়ী নাম্বাৰ দি আছে যদি আপোনাৰ মানে আপোনাৰ পছন্দৰ গাড়ী ইয়াত নাই কি আপুনি কল কৰক আৰু সুধক যদি গাড়ী এখন ষ্টকত আছে আপুনি প্ৰভাইড কৰি দিব হোৱাটছএপত ফটো বা ভিডিও হয় জি হয় গতিকে গাড়ী বহুত আছে ভিডিও দেখুৱাই গৈছো যিকোনো এখন গাড়ী যদি পছন্দ হৈছে আপুনি ফোন কৰক স্ক্ৰীনৰ নাম্বাৰ দিয়া আছে আৰু ডিলাৰলৈ আহি টেষ্ট ড্ৰাইভ লৈ গাড়ী এখন ইয়াৰ পৰা পাৰচেজ কৰিব পাৰে আৰু ফাইনান্স কৰিবলৈ হলে আপুনি ইয়াত কৰিব পাৰে এক্সচেঞ্জ কৰিবলৈ হলে কৰিব পাৰে সকলোবোৰ সুবিধা আছে এখন ডিলাৰত আৰু আগতো ভিডিও আহিছে আৰু ভাল গাড়ী ইয়াৰ পৰা বহুতে ক্ৰয় কৰিছে গতিকে আহিব পাৰে ডিলাৰলৈ গাড়ী চাই মেলি চলাই পৰীক্ষা কৰি লৈ যাওক এই ধৰণৰ ভিডিও লাগিলে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব যাতে আপোনাৰ বন্ধু অথবা ফেমিলি মেম্বাৰ এখন ভাল গাড়ী পাৰচেজ কৰিব পাৰে গতিকে এই ধৰণৰ ভিডিও লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আকবাৰ কৈ আছো গতিকে আজিলৈ ইমানেই নমস্কাৰ